এই জগাখিনিত আহি বহুত ভাল লাগিছে কিয়নো জগাখিনিৰ সুন্দৰতা চাই মনটো বহুত আনন্দ হৈ গৈছে কিয়নো জগাখিনি চাওক আপোনালোকে কিমান ভাল লাগে চাবলৈ এয়া চাওক পাহাৰখিনি কিমান ধুনীয়া লাগিছে এইপিনে চাওক ৰাস্তাও আছে এইপিনে দি ওপৰত উঠিব পাৰি হেল্ল' গাইজ ৱেলকাম বেক টু আলম ভাই ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ আৰু আশা কৰিছোঁ সকলোৰে খবৰ ভাল মোৰো খবৰ ভালে আছে আজি নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আছোঁ বৰ্তমান আমি 10 নম্বৰ আৰু গৈ আছোঁ নতুন এটা জগালৈ শেষলৈ ভিডিঅ'টো চাই থাকক বহুত ভাল লাগিব 2 কিলোমিটাৰ আছে বুলি একে গম পাইছোঁ আমাৰ দাদা এজনে জনালে আৰু আমি এতিয়া লাহে লাহে গৈ আছোঁ লোকেশ্যনলৈ লগ পাম আপোনালোকৰ লগত একেবাৰে মেইন লোকেশ্যনত আৰু জগাখিনিৰ ভিউ মানে বহুত ভাল আপোনালোক দেখাবলৈ পাইছোঁ চাওক আপোনাক আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকক আপোনালোকে বহুত মজা পাব লাহে লাহে আহি এইখিনি পালোহি এইখিনিত চাইকেল চলাব নোৱাৰি পানীয়ে যাব লগা হৈছে ৰাস্তাখিনি বহুত বেয়া আমাৰ এয়া মজুদ্দিন কাকুৱে পানী খাই আছে আপোনালোকে চাওক বহুত গৰম হৈছে পানী লৈ আহিছোঁ পাতিৰ অৱস্থা নাই ৰঙা হৈ গৈছোঁ চাওক গৰমৰ কাৰণে আৰু আমি বৰ্তমান একেবাৰে হাবিৰ মাজত আছোঁ আৰু হাবি মানে এনেকুৱা হাবি চাওক পিছপিনে লাগি আছে পাহাৰ চাওক কিমান ধুনীয়া পাহাৰ ভিউজ আহি আছে আৰু এয়া আমাৰ মজুদ্দিন ব্লগ মানে নদীৰ কিনাৰত আৰু চাইকেল চলাই গৈ আছিলে হঠাৎ পৰিব লগা হৈছিলে কিন্তু বাচি গ'ল অলপত যাৰ মনত নেকি চিন্তা কিবা ভাৱনা ধাৰণা থাকে বহুত ব্যস্ততাৰ লগত বিজি হৈ আছে সিহঁতে যদি অলপ মনটো আনন্দ কৰিব বিচাৰে আপোনালোকে এনেকুৱা পাহাৰীয়া ঠাইত আহিব বহুত ধুনীয়া লাগিব মনটো মানে বহুত ফ্ৰেছ হৈ যাব আহি পাই গ'লোঁ জগাখিনি আপোনালোক চাওক জগাখিনিৰ নাম জুমি বুলি কয় আৰু আমি আহি পিনি জুমি ঠাইখিনিত পালোহি আৰু যিটো আপোনালোকক দেখাম বুলি কৈছিলোঁ মেন এইখন দলং চাবলৈ আহিছিলোঁ আমি চাওক তলত নদী পানী চাওক কিমান ধুনীয়া হৈ আছে এইপিনে ইয়াত বহুত দ হৈ আছে চাওক পানীও বহুত আছে ইয়াত জগাখিনিত জগাখিনি বহুত ধুনীয়া লাগিছে আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ কি ধুনীয়া স্প্ৰিং দলং আছে আপোনালোকে চাওক দেখাবলৈ পাইছোঁ বহুত ভাল লাগিছে জগাখিনি এইখিনি জগাত এয়া চাইনবোৰ্ড এখন লগোৱা আছে এইখিনিত কি লিখা আছে আমি আপোনালোকক দেখাম আৰু চাওঁ বলক এইটোৱে হৈছে চাইনবোৰ্ড চাওক আপোনালোকে জুমি বুলি লিখা আছে আমি এতিয়া নদীলৈ যাম তলত আমাৰ মজুদ্দিন গৈ আছে ময়ো গৈ আছোঁ লগত বলক চাওক পানী আপোনালোকে চাওক ইমান ধুনীয়া আছে পানীখিনি বহুত পৰিষ্কাৰ খাম বুলি ক'লে খাব পাৰি গা ধুবলৈও চলি যায় বহুত ধুনীয়া হৈ আছে পানীখিনি আৰু চাওক কাষতে ইমান ডাঙৰ শিলগুটি আছে আপোনালোকে চাওক কিমান ডাঙৰ শিল এইবোৰ চব পাহাৰৰ পৰা খহি অহা শিল পাহাৰত যিখিনি শিল লাগি থাকে সেইখিনি শিল হয় সেই চাওক পানী কিমান ধুনীয়া আমাৰ লখিমপুৰতে লাগি থকা অৰুণাচল প্ৰায় বেছি দূৰত নহয় 3-4 কিলোমিটাৰ অলপ ভিতৰত আছোঁ আমি চাওক অৰুণাচলৰ দৃশ্য প্ৰায় কিমান ধুনীয়া লাগে ইমান সুন্দৰ জগা চ' এডভেঞ্চাৰ মুভি লিখি আছে জগাখিনি
ইয়া চাওক পকাৰ মাজতে ডাঙৰ গছ এটা সোমাই আছে পাহাৰ গছ বৃক্ষ তৰুলতা এভেইলেবল আছে ইয়াত একো কমি নাই পাবলৈ পাহাৰত ঠাইখিনি সঁচা ইমান আল্টিমেট লাগিছে চাবলৈ ভিডিঅ' কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ বহুত সময় হৈ গ'ল প্ৰায় 1মান বাজিলে দুপৰীয়া পাৰ হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকক চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব এইখিনি জেগাত যদি আগে পিছে কোনোবা আহিছে কেনেকুৱা লাগিছে অনুভৱ সকলোৱে জনাব আৰু কোনোবা যদি অহা নাই অৱশ্যে আহিব